গুড মৰ্ণিং গাইজ। কেনেকুৱা ভালনে আপোনালোকৰ? মই ৰাতিপুৱাই ভাবিছোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, কাৰণ মই কেইবাদিনো ব্লগ দিব পৰা নাই, কাৰণ ছোৱালীজনী পৰীক্ষাও হৈ আছে আৰু মানে তাইৰ গাটোও ঠিক নাই, সেইকাৰণে মোৰ মনটোও ঠিক নাই, সেইকাৰণে ব্লগ দিয়াও নাই। আৰু ব্লগটো কেইবাদিনো দিয়া নাই যেতিয়া ভাবিছোঁ আজি ব্লগ এটা দিবও লাগিব, ব্লগটো নহয় জানো। তেতিয়াহ'লে মই নৱনীতাই মোৰ আন এটা ব্লগ নৱনীতা হেপী লাইফষ্টাইললৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে এতিয়া মই কি দেখুৱাওঁ চাই থাকিব। আৰু ৰাতিপুৱা এতিয়া মই গা চা ধুই আহিলোঁ আৰু তাৰপিছত আজিতো দেওবাৰ, মানে পৰীক্ষা নাই তাই, সেইকাৰণে অকণমান মানে দেৰি হৈছে আৰু তাৰপৰা এতিয়া চাহকাপ বনাই খাই লওঁ, আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব তেতিয়াহ'লে। আৰু এয়া মোৰ চাহ বনাই আনিলোঁ, এয়া পিঠা বনাইছিলোঁ চাহৰ লগত, আৰু পিঠাবোৰ মানে ভাগি ছিগি থাকিলে এনেকুৱা হ'ল। আৰু এয়া মোৰ লাল চাহ, অকণমানিজনীয়ে মই খাম, মাক জীয়েকে। তাৰপিছত আলহী আহিলে ধৰি লওক অকণমান আৰু পিঠাখন ভাল কৰোঁ কিন্তু এতিয়া ৰাতিপুৱা আৰু খৰধৰ হ'ল, এনেকুৱা হ'ল, এনেকৈয়ে চলি যাব। আৰু কথাতে কয়েই নহয়, কি বহিবলৈ জানিলে মাটিয়ে পিৰা, নহয় জানো। খাবহে লাগে আৰু ৰাতিপুৱা সময়টো। তেতিয়াহ'লে খাই লওঁ মই। পিঠাখন খাবলৈ ধুনীয়া হৈছে, আৰু মই মানে অকণমান চেনি দি দিছিলোঁ পিঠাত, কিন্তু মই চাহত চেনি তেনেকৈ নাখাওঁ। পিঠাখনত মানে চেনি দি দিয়াৰ কাৰণে ভাল লাগিছে, আৰু নহ'লে টেষ্ট এটাও নুঠে। আৰু ৰাতিপুৱা মানে দিনটোৰ কাৰণে শুভাৰম্ভণি মুখখন মিঠাই কৰিব লাগে বুলি কয়, নহয় জানো। আৰু চাহত মই চেনি নাখাওঁ সেইবুলি যে মোৰ ডায়েবেটিছ আছে, চুগাৰ আছে, সেইটো নহয়, কিন্তু কম বয়স হৈছে যেতিয়া কণ্ট্ৰলটো কৰিবই লাগিব, নহয় জানো। আৰু চুগাৰটো মানে এটা কি বুলি কয়, চাইলেণ্ট কিলাৰ বুলি কয়, যিটো বস্তু মানে মানুহৰ কাৰণে লাহে লাহে আহে, মানুহে মানে গমেই নাপায় মোৰ যে ভিতৰত এনেকুৱা এটা হৈ গৈছে, কি যে হ'ব মোৰ, মানুহে নেজানি তাৰ মানে খাই থাকে। আৰু তেনেকৈ আৰু শেষত গৈ থৈ এণ্ডিং মমেণ্টটো কি হয় মানুহে বুজি নাপায়। সেইকাৰণে ভাবিছোঁ ময়ো এতিয়া তেনেকৈয়ে কণ্ট্ৰল কৰোঁ। এতিয়া মিঠাই চিঠাই খাওঁ, কেক চেক খাওঁৱেই বাৰু, তাতো চেনি থাকেই, কিন্তু বহুত কম খাওঁ। আৰু চাহত চেনি নাখাওঁ মই, আৰু মই যে চেনি নাখাওঁ, আমাৰ এও চাহত চেনি নাখায়, গম পায়নে। তেতিয়াহ'লে আপোনালোকৰো যদি কাৰোবাৰ এনেকৈ ধৰি লওক চুগাৰ আছে, ডায়েবেটিছ আছে, আপোনালোকেও মানে এতিয়াৰ পৰাই মানে কেয়াৰ ল'বলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ এণ্ডিং মমেণ্টটো বহুত বেয়া হয়গৈ জানেনে, দেখিছোঁ মানে মানুহক। সেইকাৰণে নিজৰ প্ৰতিটো নিজে যত্ন ল'বই লাগিব, নহয় জানো। আৰু তেতিয়াহ'লে মই মোৰ চাহকাপ খাই লওঁ। চাহ খাই গ'ল মোৰ, আৰু মই এতিয়া কি কৰোঁ চাই থাকিবচোন তেতিয়াহ'লে। আৰু এই পাতখিলা আপোনালোকে কোনোবাই চিনি পাইছে নি বাৰু? আৰু চিনি পোৱাসকলেতো পাবই, আৰু কোনোবাই যদি চিনি পোৱা নাই তেতিয়াহ'লে মই কওঁ, এই পাতখিলা হৈছে শগুনী লতাৰ পাত, আৰু ইয়াৰ মানে বহুতো ঔষধি গুণ আছেই। আৰু বিশেষকৈ আমি এই গছজোপা আগতে ইমান চিনি পোৱা নাছিলোঁ আৰু, কিন্তু কৰোণা সময়ৰ পৰা আমি এইজোপাৰ লগত মানে খুব পৰিচিত হ'লোঁ, নহয় জানো। আৰু এইজোপাইনো আজি মই কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই ল'বচোন। আৰু মই এইটো মিক্সিত দি পাতখিলা দি পিচি ল'ম, চাই থাকিব তেতিয়াহ'লে। আৰু এইখিনি মিক্সিত দি দিয়াৰ পাছত এনেকৈ মই পেষ্ট এটা বনাই ল'লোঁ, আৰু এইখিনি মই এতিয়া কি কৰিম, চুলিত লগাম, চাই থাকিবচোন। এইখিনি মই এতিয়া লগাম আমাৰ ছোৱালীজনীৰ মূৰত। এই পাতখিনি মই এই মূৰত কি কাৰণে লগাইছোঁ জাননে? আমাৰ এই মানে চুলিখিনি মানে বহুত কাৰ্লি হয়, আৰু যি কাৰণে মানে এই নামটো মানে মেগী সেইকাৰণেই হ'ল এই নামটো। এই চুলিখিনি মানে মেগীকেইডালৰ নিচিনা, আৰু তেনেকুৱা চুলিবোৰ কি হয় মানে বহুত ৰাফ হয়, আৰু খনীয়া সময়ত দিগদাৰ হয়। আৰু সৰু ছোৱালীটো যদি কণ্ডিচনাৰ কৰিবলৈও বেয়া লাগে নহয়। আৰু সেইকাৰণে মই মানে নিজে এদিনাখন ট্ৰাই কৰি চালোঁ, এই বস্তুটো পিছল নিচিনা পায়, আৰু এই বস্তুটো লগালেচোন তাই মানে চুলিখিনি বহুত ছফ্ট হৈ যায়। আৰু সেইকাৰণে মই মাজে মাজে তাইক লগাই দিওঁ, আৰু তাইৰ চুলিখিনিও খুব কোমল হৈ যায়। মই দুপৰীয়া সাজত মচুৰ দাইলৰ বৰ দি তৰকাৰী বনাম, আৰু সেইকাৰণে মই মচুৰ দাইলৰ মানে তিয়াই থৈছিলোঁ, মচুৰ দাইলৰ লগত নিমখ, নহৰু আৰু অকণমান জলকীয়া গুড়ি দি থৈছোঁ। আৰু এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত আপোনালোকে যদি ইচ্ছা কৰে নহৰু বুলি পিঁয়াজ বেলেগ যি ইচ্ছা দিব পাৰে, কিন্তু মই নহৰু দিলে খাই ভাল পাওঁ, সেইকাৰণে মই নহৰু দি লৈছোঁ।
তেতিয়াহ'লে চাই থাকিব মই কি বনাওঁ। মই কেৰাহীতে তেল গৰম হ'বলৈ দিলোঁ। কেৰাহীত তেল গৰম হোৱাৰ পাছত এয়া মই গ্ৰাইণ্ড কৰি থোৱা মচুৰ দাইলৰ পেষ্টখিনি ইয়াত অলপ অলপকৈ দি মই ফ্ৰাই কৰি ল'ম। চাই থাকিবচোন। অলপ সৰহকৈ দিলেও একো আপত্তি নাই, ডাঙৰ ডাঙৰকৈ। এয়া চাওকচোন। দুইখন হাতে কৰিবলৈ দিগদাৰ হৈছে যিহেতু মই ধৰি আছোঁ। আৰু এয়া চাওক, এনেকৈ মই এটা এটাকৈ ফ্ৰাই কৰি ল'ম। যিখিনি বৰ বইল কৰিছিলোঁ সেইখিনি মই এতিয়া গৰম পানীত উতলিবলৈ দিম। গৰম পানীত অকণমান মানে উতলি লওক। বইল হোৱা এই বৰকেইটা মই সৰু সৰুকৈ নিজৰ ইচ্ছামতে টুকুৰা কৰি কাটি ল'ম। যিয়ে যেনেকৈ ইচ্ছা কৰি খাই ভাল পায় তেনেকৈ কাটি ল'ব পাৰে। মই এনেকৈ 4 টুকুৰা কৰিয়ে কাটি লৈছোঁ। সেইটো অকণমান জ্বলি গ'ল, মই আঁতৰি গৈছিলোঁ। আৰু এয়া মোৰ হৈ গ'ল। আৰু আনফালে মই মানে ফ্ৰাই কৰা তেলতে পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজ দি দিম। আৰু পিঁয়াজ ৰঙচুৱা হোৱাত ইয়াত মই থেতালি থোৱা কেইটামান নহৰু দি দিলোঁ। তেলতে মই হালধি দি দিলোঁ। হালধি দি লৈ মই আগতেই বইল কৰি থোৱা আলু ইয়াত ঢালি দিলোঁ। আৰু ইয়াত এতিয়া মই সাধাৰণভাৱে বনাইছোঁ, মছলা বেছি ব্যৱহাৰ নকৰোঁ, যিহেতু অকণমানিজনীও খাব। আৰু ইচ্ছা কৰিলে মই কেতিয়াবা মানে কচুৰি মেথিটো দিওঁ, আৰু যিহেতু মোৰ ওচৰত কচুৰি মেথি নাই। আৰু এই মোৰ বইল কৰা বৰখিনি ইয়াত ঢালি দিলোঁ। এয়া মোৰ বৰৰ তৰকাৰী ৰেডি। আৰু ওপৰত অকণমান মই গৰম মছলা দি দিছোঁ। এয়া মোৰ মচুৰ দাইলৰ বৰ তৰকাৰী তৈয়াৰ হৈ গ'ল। আৰু বেছি হিলাব নালাগে যিহেতু কোমল হৈ থাকে। এয়া তেতিয়াহ'লে চাই থাকিব। আৰু এয়া মোৰ মচুৰ দাইলৰ বৰ তৰকাৰী, ভাত, কেঁচা জলকীয়া, বগৰী আচাৰ আৰু নিমখ। তেতিয়াহ'লে এয়া হৈছে মোৰ দুপৰীয়া আহাৰ। এইফালে দেখুৱাই দিছোঁ, আৰু লগতে গিলাচ পানীটো আছেই। আৰু তাৰপিছত খাম আৰু এতিয়া মই। আৰু আপোনালোকেও যদিও এনেকৈ খাই চোৱা নাই, কোনোবাই খাই চাবচোন, খুব ভাল লাগে। আৰু প্ৰায়বিলাক খায়েই বাৰু এনেকৈ, কিন্তু ময়ো যে এনেকৈ খাওঁ দেখুৱালোঁ। তেতিয়াহ'লে খাই লওঁ। আৰু মই ভাত খোৱাৰ পাছত আৰু ব্লগটো বনালোঁ, ইটো সিটো কৰি মানে সময়টো পাৰ হ'ল। আৰু অকণমান শুলোঁ, চকুকেইটা ফুলা ফুলা লাগি আছে। আৰু শুই উঠি মানে ভাবিলোঁ ব্লগটো এণ্ডিং কৰিয়ে লওঁ। আৰু অথনি যে মই ছোৱালীজনীৰ মূৰত যে এটা লেয়াৰ দিছিলোঁ যে, দেখুৱাচোন তাই চুলিখিনি কেনেকুৱা হৈ গ'ল চাব আপোনালোকে। এয়া চাওকচোন, তাই মানে চুলিখিনি যিমান ৰাফ হৈ আছিলে নহয়, মই শগুনী লতাৰ মানে পেষ্টটো লগোৱাৰ পিছত চুলিখিনি কিমান ধুনীয়া কোমল হৈ গ'ল দেখিলেনে? মই আচলতে আগতে জনা নাছিলোঁ, কিন্তু এদিনাখন কি মন গ'ল, মই বোলো লগাই চাওঁচোন। এই লগোৱাৰ পাছত মানে মই এতিয়া এনেকৈ লগাই ভাল পালোঁ যে এনেকৈ লগাই দিওঁ তাইৰ চুলিখিনিত। আৰু আপোনালোকেও যদি কোনোবাই ইচ্ছা কৰে লগাই চাব পাৰে, কাৰণ ইয়াৰ একো ছাইড এফেক্টটো নাই। এইটো বস্তুটো আমি খাওঁৱেই নহয় জানো। আৰু অকল যে চুলিখিনি মানে কোমল কৰাৰ কাৰণে এইটো বস্তু এনেকৈ নহয়। আৰু চুলিখিনি কেতিয়াবা খজুৱতিও হ'ব পাৰে, যিহেতু মানে শগুনী লতাটো বহুত তিতা। আৰু মানুহৰ মূৰত যদি ওকণি থাকে সেইটোও চাগে মৰিব বুলি ভাবিছোঁ, কিন্তু ওকণিৰ কাৰণে নহয় আচলতে। তাই মই চুলিখিনি খুব কাৰ্লি ৰাফ কাৰণে লগাই দিওঁ। আৰু আপোনালোকেও ইচ্ছা কৰিলে লগাই চাব। আৰু মই এতিয়া এটা ৰেচিপি দিলোঁ আপোনালোকক, মচুৰ দাইলৰ তৰকাৰী আৰু মচুৰ দাইলৰ বৰৰ তৰকাৰী নহয় জানো। তেতিয়াহ'লে আপোনালোকে সেইটোও ট্ৰাই কৰি চাব পাৰে। ট্ৰাই কৰি চাব যদি কোনোবাই কৰিব ইচ্ছা কৰে। আৰু আজি মোৰ এই ভিডিঅ'টো আপোনালোকে কেনে পালে চাই, যদি আপোনালোকে ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰিব, আৰু লাইক কৰিব। তেতিয়াহ'লে বাই।